বন্ধুসকল, আজি মই ৰাৱণৰ ওপৰত এটা ডাঙৰ তথ্য আনিছো। বন্ধুসকল, আপোনালোকে জানেনে ৰাৱণৰ শৰীৰটো আজিও শ্ৰীলংকাৰ গুফাত মজুত আছে। এই তথ্য শ্ৰীলংকাৰ ৰিচাৰ্চ চেণ্টাৰে দাবী কৰিছে। এই ৰাৱণৰ ডাঙৰ তথ্যটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। যেতিয়া ভগৱান ৰাম আৰু ৰাৱণৰ যুদ্ধ হৈছিল, তেতিয়াই ৰাৱণৰ মৃত্যু হৈছিল। মৃত্যুৰ পাছত ৰাৱণৰ ভায়েক বিভীষণক ভগৱান ৰামে শৰীৰটো দাহন কৰিবলৈ কৈছিল, কিন্তু ৰাজপ্ৰসাদ চম্ভালাৰ স্বাৰ্থত বিভীষণে শৰীৰটো তাতে পেলাই থৈ গৈছিল। ৰাৱণৰ বংশৰ কিছু ৰাক্ষসে ৰাৱণৰ শৰীৰটো মামী হিচাপে গুফাত ৰাখি দিছিল, যাতে ভৱিষ্যতে এদিন ৰাৱণৰ শৰীৰটো জিন্দা হৈ উঠে। কিন্তু এই গুফাটোলৈ কোনো মানুহ আজিলৈকে যাব পৰা নাই, কাৰণ এই গুফাটোত গোটেই বনৰীয়া জীৱ-জন্তু হিংসুক প্ৰাণী আছে। এই গুফাটোক ৰাৱণৰ শৰীৰটো ৰক্ষণাবেক্ষণ দিবলৈ এজনা সৰ্পকো ৰাখিছে। এই গুফাটোৰ লগতে বহুত তথ্য ওলাই পৰিছে যে এই গুফাটোতে ৰাৱণে সদায় ভগৱান শিৱক পূজা কৰিছিল। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিল, আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মই এনেকুৱা তথ্য আৰু সোনকালে আনিব পাৰোঁ। কমেণ্ট বক্সত জয় শ্ৰীৰাম বুলি লিখিব, কাৰণ ভগৱান ৰামৰ হাতত মৃত্যু হৈছিল। জয় 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 শ্ৰী